হাই বন্ধুসকল আপোনালোকে বাৰু এটা কথা গম পায় নাই যেতিয়া মনৰ সুখ শান্তিবোৰ নোহোৱা হয় যেতিয়া মনৰ ভিতৰত মনোমদৃশ্যবোৰ লুকাই যায় যেতিয়া জীৱনৰ সপোনবোৰ আধৰুৱা হয় আৰু তেতিয়াই বুজি পোৱা যায় যেতিয়া মাছ ৰাতি নিশা টোপনিবোৰ হেৰাই যায় তেতিয়াই বুজি পোৱা যায় জীৱনৰ কষ্টবোৰ আমাৰ নিচিনা বয়সৰ ল'ৰাবিলাকে বুজি পায় কিমান ডিপ্ৰেশ্যনত আছোঁ হয় নহয় উপায় নাই চলি যাব কি খবৰ আশা কৰোঁ সকলোৰে ভাল তো বলক আজিৰ ভিডিঅ'টো এনেকুৱা ঠাইৰ পৰা আম গছৰ মূল দেখুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল এইকাৰণে ভিডিঅ'টো আম গছৰ গুৰিৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ মোৰ বাবে এইটো এক বেলেগ ধৰণৰ ভাৱনা মানে এনেকৈ গছৰ একদম গুৰিতে মানে আমৰ হেৰি লগাটো মই মানে কি ক'ব নোৱাৰোঁ আৰু সেইকাৰণে ভিডিঅ'ত দেখুৱাই দিলোঁ তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ বন্ধুসকল মেইন কথাটো হ'ল এনেকুৱা কিমাননো আৰু গাঁৱত গাঁৱে ভূঞে ঘূৰি ফুৰি এনেকৈ ছোৱালী বহিছে মানে ৰাস্তাৰ কাষে থাকে চাই থাকিম ভাবিলোঁ এনেকৈ টাইম স্পেণ্ড কৰাতকৈ অলপমান ঘৰৰ কামেই কৰোঁ নে কি কয় তো ঘৰৰ লাভ মোৰো লাভ তো এনেকৈ অলপ চলপ মানে এইফালে আহিলোঁ তো এতিয়া এনেকৈ ঘূৰা চুৰা বাদ দি মানে অলপ চলপ কৰিব লাগিব ঘৰৰ কামটো তেনেহ'লে বলক ইয়াৰ পৰা বাইকে দি সোনকালে ঘৰলৈ গৈ মানে কামখিনি আৰম্ভ কৰোঁ নে কি কয় তো বলক ঘৰৰ কাম কৰিব লাগে আপোনালোকে কৰক ময়ো কৰোঁ বলক তো বন্ধুসকল হাই এতিয়া আহিলোঁ ঘৰত তো কৰিম অলপমান কাম তো বাঁহৰ কাম অলপমান কৰিব লগা আছে এখন সৰু সুৰা এখন বেৰ বনাব লগা আছে সেইপিনে এখন বনাই থোৱা হৈছে মানে আৰু এখন বনাব লাগে সেইখন কম পৰি আছে তো এতিয়া ভাত চাত খোৱা হৈ গ'ল তো ইয়াত আহিলোঁ ইয়াত বিৰা চিৰা লৈ ইয়াতে বহি গ'লোঁ তো ইয়াতে অলপ চলপ কাম কৰিব লাগিব হয় নাই ঘৰৰ কাম কৰিব লাগে এইপিনে সৰু এটা ভাইটি আহিছে স্কুল মানে পৰীক্ষা চৰীক্ষা দি পেলাই আহিলে তো লগৰীয়া নাই যাতে এনেকৈ আছোঁ আৰু লগত এজন ভাইটি আহি গ'ল কিবা কিবি কথা চথা পাতি কামখিনি কৰিলোঁ নে কি কয় ডাঙৰকৈ কোৱা পৰীক্ষা কেনে হ'ল অঁ ঠিকে আছে তেনেহ'লে বন্ধুসকল বৰ্তমানলৈকে এইখিনিয়ে কামখিনি আগতে কৰি লওঁ নে কি কয় বন্ধুসকল ফাইনেলি বেৰখন বন্ধা হৈ গ'ল একেবাৰে এক গাঁতাৰ পৰা একেবাৰে বন্ধালৈকে কাম ফিনিচিং এতিয়া গা চা ধুব লাগিব গা চা ধুই ভাত চাত খাই অলপমান শুই যাব লাগিব নে কি কয় তো এতিয়ালৈ এইখিনিয়ে যি কৰিব লগা আছিল কৰি দিলোঁ আজিৰ মতে বাই বাই তো বন্ধুসকল যোৱাকালি আৰু কাম চাম কৰি ভাত চাত খাই গা চা ধুই পেলাই আৰু ভিডিঅ' বনোৱা হোৱা নাছিল আবেলি সময়ত তো ভাবিলোঁ তাৰ পিছদিনা আমাৰতো হৈছে ঘূৰাই কাম তো আমি ঘূৰি ভাল পাওঁ তো লগত এজন ভাইটিক লৈ আহিলোঁ ঘূৰিবলৈ ক'ত ঘূৰিবলৈ আহিলোঁ আপোনালোকক কৈ আছোঁ ৰ'ব এয়া চাওক তো হাই ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল তো আজি যোৱাকালি মানে ভাইটি আৰু মই এইফালে মানে ফুৰিবলৈ আহিছোঁ তো আজি আৰু এঠাইত আহিলোঁ মানে ক'ত আহিলোঁ আপোনালোকক কৈ আছোঁ বন্ধুসকল আহিলোঁ আমাৰ ওচৰতে থকা এখন ফকীৰগ্ৰাম বজাৰত কিয় আহিলোঁ জানেনে মানে অলপমান কাম আছিলে ATMৰ কাম মানে বেংকত অলপমান কাম আছে তো ভাবিলোঁ তো যোৱাকালি ভাইটি এইফালে ক'ত চাই আছোঁ ক'ত আহিলোঁ আমি ফকীৰা তো ভাইটিক লগত লৈ আহিলোঁ তো ফকীৰগ্ৰাম বজাৰত আছে অলপমান কাম মানে এইফালে আছে ATMটো আৰু বেংকতে অলপমান কাম আছে ভাবিলোঁ ভাইটিক লৈ যাওঁ নে কি কয় তো এইফালে বৰ্তমান বাজিলে দুপৰীয়া হৈছে বাৰু ঘৰত ভাত চাত খাই পেলাই গা চা ধুই বাইকখন লৈ এইফালে আহিলোঁ মানে ভিডিঅ'টো আৰম্ভ কৰা হোৱা নাছিল সেইকাৰণে ভাবিলোঁ তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয় তো এইফালে ফটাফট গৈ কামখিনি কৰিম আৰু ঘৰলৈ গুচি যাম বৰ্তমান গৰমো বহুত বেছি পৰি গ'ল এয়া চাওক কেনেকৈ ৰ'দ দি আছে বজাৰত মানুহ চানুহ ইমান নাই অহা যোৱা কৰি আছে গাড়ীবিলাক বন্ধুসকল এইফালে গৈ থাকোঁতে হঠাৎ মই এয়া চাওক
গেট পৰিলে এইফালে আহিব ট্ৰেইন মানে তো ইয়াতে অলপ সময় ৰ'ব লাগিব ইয়াত চাওক গেটটো পেলাই দিছে মানে এনেকুৱা সময়ত আহিলোঁ যাব নোৱাৰি আৰু তো বন্ধুসকল এনেকৈ ফাইনেলি আহি গ'ল এই ডাঙৰ বাছখন মনটো এনেকুৱা লাগিছে ময়ো উঠি যাওঁ নেকি অলপমান মানে হেৰি আৰু ফুৰি আহোঁ গুৱাহাটীলৈকে তো এয়া চাক 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 কৰি আছে মানুহজনো তথাপি আহি আছে এইবিলাক মৰিব এইবিলাক ট্ৰেইন গৈ আছে দেখা নাই নেকি তো বন্ধুসকল এনেকৈ আছোঁ তো কেতিয়া কিমান সময় লাগে নাজানো অলপ সময়ৰ ভিতৰত হৈ যাব তো বন্ধুসকল এণ্ড ফাইনেলি আহি পালোঁ এইফালে বেংক আছে তো এতিয়া যাম পটাপট কাম কানি কৰি আহিম তো তাত অলপমান ৰখিব লগা হৈছে তো গাড়ী আহিছে ট্ৰেইন তো গেট চেট পেলাই দিছে তো এইফালে এতিয়া কামখিনি কৰি পটাপট ঘৰলৈ যাব লাগিব বাই বাই